প্ৰভু। কওক প্ৰভু, কিবা সেইটো আমাক কৰিলে স্মৰণ? হয় প্ৰভু, সংঘটিত হৈছে নেকি জগতৰ কল্যাণৰ বিপৰীতে কিবা অঘটন? প্ৰকাশ কৰক প্ৰভু। মুহূৰ্ততে ৰুদ্ৰ ৰূপ ধৰি তাণ্ডৱ কৰি আয়োজন এফালৰ পৰা কৰিম সংঘাৰ। মহাদেৱ, হয় প্ৰভু। সংহাৰ মূৰ্তি ধাৰণ কৰাৰ তোমাৰ কোনো প্ৰয়োজন নাই। মই এক পৰিকল্পনাৰহে কৰিছোঁ যুগুত। সময়ত তোমালোকৰ মোৰ সহায়হে হ'ব প্ৰয়োজন। নিশ্চয় প্ৰভু। মাথো ব্যক্ত কৰক। ব্ৰহ্মদেৱ আৰু দেৱ মহেশ্বৰ, সুখী হ'লো তোমালোকৰ সঁহাৰি পাই। সময়ত মই সকলো পৰিকল্পনা প্ৰকাশ কৰিম, কাৰণ সত, ৰজ আৰু তম গুণৰ অধিকাৰী হৈ আমি এই সৃষ্টিৰ ভাৰ কৰিছোঁ ধাৰণ। গুরু বিষ্ণু গুরু দেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্ময়ে শ্রী গুরুবে নমঃ। ত্ৰিদেৱৰ চৰণত জনাও শনিপাত গ্ৰহণ কৰিব প্ৰভু। উঠা দেৱতা। কিন্তু ত্ৰিদেৱে কি আলোচনা কৰিছে তাৰ অংশগ্ৰহণ জানো এই নাৰদে ল'ব নাপায় প্ৰভু। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱঋষি প্ৰভু নিশ্চয় পাৰা। সময়ত তোমাৰ সহায় আমাক নিতান্তই প্ৰয়োজন হ'ব। কৃষ্ণ কৃষ্ণ গোবিন্দ কৃষ্ণ নাৰায়ণ। প্ৰভু দেৱঋষি জগতৰ কল্যাণৰ হেতু আৰু যদি ভকতৰ ৰক্ষাৰ হেতু এই অধম নাৰদে কৰিব পাৰোঁ আপোনাৰ কাৰ্যত সহায়, তেতিয়াহ'লে নিজকেই ধন্য মানিম প্ৰভু, নিজকেই ধন্য মানিম। দেৱঋষি প্ৰভু তুমি হেন একান্ত ভকতৰ যদি আমাৰ সহায় থাকে, তেন্তে আমি আমাৰ কৰ্মত নিশ্চয় কৃতকাৰ্য লাভ কৰিম। নিশ্চয় নিশ্চয় প্ৰভু। সময়ত দেৱঋষি, দেৱ মহেশ্বৰ আৰু ব্ৰহ্মদেৱ, সময়ত মই সকলো কৰিম প্ৰকাশ। তেতিয়া তোমালোক সকলোৰে মোক সহায়হে প্ৰয়োজন হ'ব। দেৱঋষি ভাল প্ৰভু। ব'লা যাওঁ, সকলোৱে এতিয়া নিজ কাৰ্যত অগ্ৰসৰ হওঁ। বল প্ৰভু। আ
মহাৰাজ। মন্ত্ৰীবৰ কুশলে আছেনে মোৰ শোণিতপুৰৰ প্ৰজাগণ? ঘটিছে নেকি কিবা অমংগল? শোণিতপুৰ হৈ আছেনে উজ্বলা সুফলা কিম্বা শস্য শ্যামলা? দিয়ক মোক সঠিক সংবাদ। মহাৰাজ, মন্ত্ৰীবৰ ঘটা নাই ৰাজ্যৰ ভিতৰে কোনো অঘটন, আৰু হয় যদি কিবা অমংগল মুহূৰ্ততে দিব সংবাদ আমাৰ চোৰাংচোৱা বাহিনীয়ে। মহাৰাজ, বৰ্তমান মহাবাহু ব্ৰহ্মপুত্ৰ সোৱণশিৰি আদিকে মুখ্য কৰি বিশাল জলধাৰাৰ কৃপাত সুজলা সুফলা শস্য শ্যামলা আমাৰ শোণিতপুৰ অমৰাৱতী সম হৈছে এই ধৰাৰ মধ্যত। উত্তম, অতি উত্তম মন্ত্ৰীবৰ। সন্তোষিত মই তোমাৰ বাণীত। ৰজাৰ সুখেই ৰজাৰ সুখ, যদিও বাই শাস্ত্ৰৰ বচন, তথাপিতো মহাদেৱৰ আশীষ ধন্য মনে মোৰ বিচাৰে শোণিতপুৰৰ চাৰিও সীমা প্ৰসাৰিত হওক ভাৰতৰ শেষ সীমা পৰ্যন্ত। আৰু তাৰ বাবে লাগে মোক যুদ্ধ, লাগে মোক প্ৰতিযুদ্ধ। হয় মহাৰাজ, আপোনাৰ বীৰ পুত্ৰ কুম্ভবীৰৰো সেই একেই অভিলাষ। সেয়ে সেনাপতিসহ বিশাল সৈন্য সমান্তৰে গৈছে প্ৰতিযোদ্ধাৰ সন্ধানত। আৰু মহাৰাজ, কৰিব আপুনি নিৰীক্ষণ, কৰতলীয়া ৰজাসকলে শোণিতপুৰৰ আদেশ সঠিকভাৱে কৰিছেনে পালন? উত্তম, অতি উত্তম মন্ত্ৰীবৰ। বীৰ পুত্ৰ কুম্ভবীৰ মোৰ সঁচাই প্ৰশংসাৰ পাত্ৰ। হয় মহাৰাজ, কুম্ভবীৰে দ্বাৰকা আক্ৰমণৰ বাবে অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। উত্তম, অনুমতি মই কৰিলো প্ৰদান। কিন্তু মহাৰাজ, তোমাৰ কিবা আপত্তি আছে মন্ত্ৰীবৰ? আপত্তি নাই মহাৰাজ, কিন্তু যুদ্ধ আয়োজনৰ পূৰ্বে ৰাজকুমাৰী সুৰক্ষা ব্যৱস্থা কৰাটো উচিত হ'ব নেকি মহাৰাজ? ঠিক ঠিক কথা মন্ত্ৰীবৰ। মন্ত্ৰীবৰ, শুনাই দিয়া মোৰ আদেশ মোৰ পুত্ৰ কুম্ভবীৰক যে বৰ্তমান দ্বাৰকা আক্ৰমণৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰি ৰাজধানীলৈ প্ৰত্যাৱৰ্তন কৰিব লাগে। আছে এক বিশেষ কৰ্তব্য। আদেশ অনতিপলমে পালন কৰা হ'ব মহাৰাজ। তেন্তে আজিলৈ সহায় মানতে ভংগ কৰা হ'ল। ভাল মহাৰাজ।